हेलो गाइस नीलू ब्लग्सলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আন এটা ৰেচিপি লৈ আজি মই মিনি মছলা উত্তপম বনাব ওলাইছো তাৰ কাৰণে মই এয়া মিক্সি জাৰ এটা লৈছো ইয়াত ৰৈ যোৱা ভাত মই এইটো বাটিৰে 1.5 বাটি লৈ লৈছো আৰু এতিয়া মই এইখিনি মিক্সিত পেষ্ট বনাই লম এয়া মোৰ ভাতৰ পেষ্টখিনি হৈ গৈছে এতিয়া মই ভাত লোৱা বাটিতে এয়া এবাটি দৈ লৈ লৈছো আৰু ইয়াত মই অকমান নিমখ দি দিছো এতিয়া এইখিনি আকৌ মই পেষ্ট বনাই লম এয়া এইখিনিও হৈ গৈছে এতিয়া এইটো বাটিৰে মই আধা বাটি সুজি দি দিছো ইয়াত মই অকমান পানী লৈ লৈছো কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিলো কাৰণ মোৰ কেমেৰা অফ হৈ গৈছিল গমে নাপালো এয়া মই মিক্সাৰখিনি মই ঢালি লৈছো ইয়াত আৰু সেইখনতে আকৌ অকমান পানী দি ভালদৰে ধুই পেলাই লৈ এয়া মিলাই লৈছো এয়া মিলোৱা হৈ গল ভালদৰে এতিয়া মই এইখিনি ঢাকি ধম কাৰণ মই ইয়াত সুজি লৈছো সুজিখিনি ফুলি উঠিব সেই কাৰণে মই 15 মিনিটৰ কাৰণে ঢাকি থৈছো এয়া মোৰ 15 মিনিট হৈ গৈছে এতিয়া মই উলাই অকমান লাৰি দিছো আৰু মই ইয়াত 5টা কেঁচা জলকীয়া সৰু সৰুকে কাটি লৈছো আন এটা বাউলত আৰু এয়া বিলাহী লৈছো মই সৰুকে কাটি লৈছো আৰু এটা ডাঙৰ পিয়াজ হিখিনিও সৰুকে কাটি লৈছো এতিয়া মই এই মিশ্ৰণখিনিত এয়া অকমান বেকিং সোডা দিছো আপোনালোকে ইনোও লব পাৰে এইখিনিও মই অকমান ভালদৰে মিলাই লম নিমখটো আপোনালোকে টেষ্ট কৰি চাব এতিয়া আকৌ মই ভালদৰে মিলাই লৈছো আৰু এয়া পিয়াজৰ মিশ্ৰণখিনিত মই অকমান নিমখ লৈছো আৰু অকমান জলকীয়া পাউডাৰ লৈছো কিন্তু আপোনালোকক মই দেখাব নোৱাৰিলো আৰু এয়া গ্যাসটো মই অন কৰি দিছো ইয়াত মই নন ষ্টিকৰ পেন এখন লৈছো আপোনালোকে নন ষ্টিকৰ পেনে লব বেলেগ নলব ইয়াত মই অকমান ৰিফাইন দি দিছো আপোনালোকে ঘিও লব পাৰে ৰিফাইনখিনি মই এতিয়া চাৰিওফালে ব্ৰাছ এটাৰে ধুনিয়াকে মই মিলাই দিছো এয়া মোৰ পেন গৰম হৈ গৈছে এতিয়া মই এচামুচ ডাঙৰ চামুচেৰে এচামুচ দি দিছো বেছি ডাঙৰ নকৰো কাৰণ এটো মিনি হয় আৰু ইয়াত মই বিলাহীৰ মিশ্ৰণখিনি দি দিছো এয়া চাৰিওফালে অকমানকে দি দিছো তো হৈ গৈছে এটো লাহেকে উলটাই দিছো কাৰণ বহুত সফট হয় এনেকৈ মই বাকিখিনিও বনাই লম এয়া মোৰ গুটেইখিনি হৈ গৈছে গতিকে আপোনালোকৰ যদি মোৰ ৰেচিপিটো চাই ভাল লাগে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব গতিকে আজিলৈ আহিছো